হস্তিনাপুৰ এই আশ্ৰমত শান্তি আশ্ৰমত দুদিনীয়া আমাৰ ইয়াত হিন্দু জাগৰণ সভা আৰু ভাগৱত পুৰাণ ইয়াত হৈ আছে। গতিকে আজি ইয়াত ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বহুত ভাল লাগিছে। গতিকে আমি সকলোৱে নিজৰ নিজৰ পৰম্পৰা আৰু ধৰ্মটো ৰক্ষা কৰিব লাগিব আৰু ইয়াৰ কাৰণে কাম কৰিব লাগিব। গতিকে আজি ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে আমি ৰাইজক আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলক ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি আমাৰ এই শান্তি আশ্ৰম হস্তিনাপুৰত আজি আমাৰ মহাযজ্ঞ তথা আমাৰ গীতা পাঠ হ'ব। তাৰে আজি আৰম্ভণি, তাৰে প্ৰথম আৰম্ভণিত আজি আমি মহাযজ্ঞ আমি নৱগ্ৰহ আজি পূজা কৰিলোঁ। আৰু আগন্তুক নেক্সট আমাৰ আছে আমাৰ হিন্দু জাগৰণ মঞ্চৰ জৰিয়তে আমাৰ গোটেই এটা ৰেলী ওলাব। আমাৰ ৰেলীটো আমাৰ এই নাগৰিজুলি অঞ্চলত ৰেলীটো ওলাব। প্ৰায় 400-500 গাড়ী দি আমাৰ এই হিন্দু মহাজাগৰণ মঞ্চৰ তৰফৰ পৰা ৰেলীটো ওলাব। আৰু আমাৰ এই 9দিনীয়া কাৰ্যসূচী আছে ইয়াতে। যে 9দিনীয়া কাৰ্যসূচীত অহাকালি আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব, বিভিন্ন বক্তাসকল আহিব, আমাৰ দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। তো তেনেকুৱা আমাৰ ব্যক্তিসকল আহিব। অহাকালি সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ এই হিন্দু মহাজাগৰণ মঞ্চত যাতে সকলো আহে। সকলো আমাৰ নাগৰিজুলিবাসী, আমাৰ তামোলপুৰবাসী সকলো ৰাইজক মই বহুত বহুত ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ পৰা কিন্তু আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে। কাইলৈৰ পৰা সনাতনী হিন্দু সাধুগুৰু বৈষ্ণৱসকল ইয়াত উপস্থিত হ'ব। হয়, প্ৰতিজন লোকক কি আহ্বান জনাব এই ক্ষেত্ৰত উপস্থিত হ'ব? প্ৰতিজন লোকক এইটো আমি সকলোৱে সনাতন ধৰ্মৰ আমি হয় আৰু আমাৰ এই অঞ্চলত বিশেষকৈ চব সনাতনে হয়। তো সকলোকে আমি এইটো আহ্বান জনাম যে যিটো গীতা পাঠ হ'ব, ভগৱত গীতা পাঠ হ'ব, এইটো সকলোৱে যাতে আহৰণ কৰে, শুনে। আৰু আমাৰ যিসকল বক্তাসকল আহিব তেওঁলোকে আমাৰ ধাৰ্মিকৰ ওপৰতে আমাৰ আলোচনা আলোকপাত হ'ব। তো এইটো আমি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে হয়তো সকলোৱে নাজানে, কিন্তু তেখেতে এজন প্ৰফেচাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। আৰু তেখেতৰ বাণী যেতিয়া আমি শুনিম নিশ্চয়কৈ আমি সকলোৱে উপকৃত হ'ম। আৰু আমাৰ পিছৰ প্ৰজন্মও যাতে এই দীক্ষাটো পায় তাৰ কাৰণে মই সকলোকে অহাৰ কাৰণে আহ্বান জনাইছোঁ।